ডিপেণ্ড কৰিব, বেলেগৰ ওপৰত একো ডিপেণ্ড কৰে আৰু মানে বেলেগৰ ওপৰত আমি একো প্ৰভাৱো পেলোৱা নাই যে মোৰ কাৰণে এইটো ক্ষতি হৈছে, সেনেকুৱা একো কৰা নাই। চ' ভাবোঁ মানি ল'লে আমাৰ কাৰণেও ভাল, আশীৰ্বাদ সকলোৱে বিচাৰে। প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ। বন্ধু বান্ধৱীসকল, দুগৰাকী যুৱতীৰ মাজত প্ৰেম বিবাহ। দুগৰাকী যুৱতীৰ মাজত হৈছে প্ৰেমৰ সম্পৰ্ক, তাৰ পাছতেই বিবাহপাশত আবদ্ধ হ'ব ওলাইছে দুয়োগৰাকী যুৱতী। শুনি নিশ্চয় আপোনালোক সকলো আচৰিত হৈছে। প্ৰিয় বন্ধু বান্ধৱীসকল, বৰ্তমান ছ'চিয়েল মিডিয়াত ব্যাপকভাৱে চৰ্চা লাভ কৰিছে দুগৰাকী যুৱতীৰ প্ৰেম কাহিনীয়ে। কি যুৱতীৰ অকল প্ৰেমেই নহয়, বিবাহপাশত আবদ্ধ হ'বও ওলাইছে। বৰ্তমান দুয়োগৰাকী যুৱতীৰে ৰিং চেৰিমনিও হৈ গৈছে। এই দুয়োগৰাকী যুৱতী বাৰু কোন জানেনে? দুয়োগৰাকী যুৱতীৰ এগৰাকীৰ নাম হৈছে এলিজা আহমেদ আৰু আনগৰাকীৰ নাম হৈছে মনীষা ৰাভা। এলিজা পেছাত এগৰাকী নাৰ্ছ আৰু আনগৰাকী মনীষা হ'ল বিউটিচিয়ান। এলিজা আৰু মনীষাৰ ১.৫ বছৰীয়া প্ৰেমে পাব পূৰ্ণতা। দুয়োগৰাকী যুৱতীৰ মাজত কেনেদৰে সম্পৰ্ক হৈছিল এই বিষয়ে শুনো আহক যুৱতীগৰাকীৰ মুখৰ পৰা। গৰাকী যুৱতীৰ বিবাহপাশত আবদ্ধ হ'বলগীয়া কথাটো শুনি বাৰু আপোনালোকৰ মনত কেনে প্ৰশ্নৰ উদয় হয়, নিশ্চয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈও নাপাহৰিব। পোৱা 5 বছৰেই হ'ল, বাট 5 বছৰত যেতিয়া প্ৰথম তাইক মই লগ পাওঁ তেতিয়া ৰিলেশ্যন আগবঢ়োৱা নাছিলোঁ। 1.5 বছৰমান হ'ল আমাৰ ৰিলেশ্যন হ'ব কাৰণে। তাইক মোৰ ভাল লাগিছে, প্লাছ আণ্ডাৰষ্টেণ্ডিং হয়, মোৰ লগত মিলে, কেয়াৰিং হয়। মই তাইৰ লগত হেপ্পী, সেইকাৰণে ভাবিছোঁ আগন্তুক লাইফটো তাইৰ লগতে কটাম বুলি। ফেমিলি এতিয়াও মানি লোৱা নাই, আগলৈ ল'ব চাগে। 7 মান্থ আগত একচুৱেলি যেতিয়া মোৰ অপাৰেশ্যন হৈছিল, চাৰ্জাৰী গল ব্লাডাৰ ষ্টনৰ, তেতিয়া তাৰ আগতো কথা পতা হৈছিল। প্লাছ তেতিয়া তাই মোৰ লগত আমাৰ ঘৰতে আছিল, প্লাছ মই হস্পিটেলৰ কোৱাৰ্টাৰত থাকোঁ তাতো আছিল। চিনাকি একচুৱেলি 2017 হৈছিল চিনাকি। তাইৰ ভণ্টি মোৰ ভাল ফ্ৰেণ্ড হয়, তাইৰ থ্ৰুদি চিনাকি হৈছিল। বাট তেতিয়া ক'ব সাহস হোৱা নাছিল, তেতিয়া মানে মই ষ্টুডেণ্ট হৈ আছিলোঁ, নাৰ্ছিং কোচিং কৰি আছিলোঁ গুৱাহাটীত। তো ৰিচেণ্টলি 1.5 বছৰমান হ'ল, কিবা কামৰ সূত্ৰে গৈছিলোঁ মই গুৱাহাটীত। তেতিয়া মানে তাইক আকৌ দেখা পালোঁ, কিবা মানে নাজানো, তেতিয়া কিবা এটা সাহস আহি গ'ল আৰু মানে মই তেতিয়া তাইক মোৰ মনৰ কথাটো কৈ দিলোঁ। বাট তাই তেতিয়াই এনচাৰ দিয়া নাছিলে। 1.5 মাহমান গৈছে, তাৰপিছত মানে য়েছ বুলি কৈছে। এইটো এতিয়াও ৰাজ্য চৰকাৰে মানে স্বীকৃতি দিয়া নাই, যদি দিয়ে তেতিয়াহ'লে হ'ম, আৰু যদি নিদিয়ে এনেকৈ দুটাই লগতে থাকিম। নিশ্চয় মই চেষ্টা কৰিম, কাৰণ বেলেগে পেলাই দিলে বোলে মা দেউতাই ল'ৰা ছোৱালীক পেলাই নিদিয়ে। এতিয়া খং কৰি আছে, পিছত হয়তো মানিব পাৰে, নামানে